হেল্ল' মই মনটো মোৰ নতুন এটা ব্লগলৈ তোমাৰ লগত স্বাগতম। আৰু কালি ৰাতিৰ পৰা মানে প্ৰথমতে কিনকিনীয়া বৰষুণ দিলে, তাৰপৰা অলপ বতাহ অলপ মাৰিলে, তাৰপৰা একদম বৰষুণ মানে ৰাতি 12টা বজাত চাৰে 12টা বজাৰ পৰা বৰষুণ মানে দিয়া আছে। কি ক'ম আৰু মানে এতিয়ালৈকে বৰষুণ দিয়া আছে। এতিয়ালৈকে বৰষুণ দিয়া আছে। এয়া বৰষুণ দিলেতো লাইনটো নাথাকে বুলি আপোনালোকে গম পায়ে আৰু লাইনটো দেখিছেনে? মিটাৰ দেখাইছোঁ, লাইনটো নাই। কালি ৰাতিপুৱাৰ পৰা মানে লাইনটো নাই। মোবাইলৰ চাৰ্জ মাত্ৰ 30% চাৰ্জ আছে দেই। সেইফালে আমাৰ ইণ্ডাষ্ট্ৰি মিটাৰ নাইতো, সুবিধা নাই মানে চাৰ্জ লগাবলৈ। ৰ'দটো কেতিয়াতো গম নাপাওঁ, ৰ'দ দিলে কিন্তু টিকা ফটা ৰ'দ দিয়ে, বৰষুণ দিলেতো একদম ক'বই নালাগে, বৰষুণটো দিয়েই থাকিব, এনি টাইম বৰষুণ দিয়ে থাকিব। এতিয়া বৰষুণ কেতিয়া কৰিব বৰষুণেহে জানিব মানে। এতিয়াতো বাহিৰলৈ ওলাই যাবলৈ নোৱাৰা হৈছে। দেখিব পাইছে নহয়, কালি ৰাতিপুৱাৰ পৰা বৰষুণ দিছে, কিন্তু গোটেই পানী পথাৰ ভৰ্তি কৰি দিছে, দেখিছে নাই? গোটেই কালিৰ পৰা বৰষুণ দিছে, কিন্তু পানী গোটেই ভৰ্তি কৰি দিছে বৰষুণ। একে ৰাতিতে একদম পূৰা ভৰ্তি কৰি দিছে। সেইটোতো দেখিছে, গোটেই একদম পানীয়ে পানী। গাইছ হৈ গ'ল মানে মানুহৰ আগত ব্লগ বনাব লাজ লাগে, কেলৈ জানো মানে কিবা এটা মোৰ ব্লগ বনালে হাঁহিব, তেনেকুৱা এটা নিচিনা লাগে। আপোনালোকে ছাপোৰ্ট কৰক, কেতিয়া লাজ পিচটো আঁতৰি যাবও পাৰে। ছাপোৰ্টৰ দৰকাৰ হৈছে আপোনালোকৰ। বাই বাই। ৰাতিলৈ ব্লগটো ইমানতে সামৰণি মাৰিলোঁ। আকৌ এটা নতুন ব্লগলৈ তোমালোকৰ মাজলৈ আহি আছোঁ।